নমস্কাৰ, এই ভিডিঅ'টিত আমি অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় পাঠ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ ২ নং প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টি চাব। ২ৰ ক প্ৰথম প্ৰশ্নটি দিয়া আছে, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? ইয়াৰ উত্তৰ হ'ব, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। খ নং প্ৰশ্নত দিয়া আছে, বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? ইয়াৰ উত্তৰ হ'ব, বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক। গ নং প্ৰশ্নটিত দিয়া আছে, ৰামসিংহ কোন আছিল? ইয়াৰ উত্তৰ হ'ব, ৰামসিংহ ৰাজপুত ৰজা আৰু মোগল সম্ৰাট ঔৰংজেবৰ সেনাপতি আছিল। খ নং প্ৰশ্নটিত দিয়া আছে, তেওঁ কিয় অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব, ৰামসিংহ অসমলৈ অসম আক্ৰমণ কৰি অসমক মোগল সম্ৰাটৰ অধীন কৰাবলৈ আহিছিল। ঙ নং প্ৰশ্নত দিয়া আছে, শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰটো হ'ব, শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল। প্ৰথম চ লাচিতৰ অধীনত কিমান সৈন্য আছিল? উত্তৰ, লাচিতৰ অধীনত ১,০০,০০০ সৈন্য আছিল। ইয়াৰে পিছৰ প্ৰশ্নটিত দিয়া আছে, মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি? উত্তৰ, মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কোৱামৃদ্ধা হাজৰিকা। ইয়াৰে পিছৰ প্ৰশ্নটিত দিয়া আছে, মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? ইয়াৰ উত্তৰটো হ'ব, মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। ইয়াৰে পিছৰ প্ৰশ্ন, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? উত্তৰ, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত ইয়াকে বুজাবলৈ গৈছিল যে টোপোলাত আফুগুটি যিমান আছে, ৰামসিংহৰ সৈন্যৰ সংখ্যাও সিমান। লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? উত্তৰ, লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল।